হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছোঁ। আজিৰ এই ভিডিঅ'টো হৈছে আমাৰ মা ঘৰৰ পুৰণি যিটো নামঘৰ আছিলে তাৰ পৰা নতুনকৈ নামঘৰ বনাইছে। তাত গুণমালা স্থাপনৰ এটা সৰু ক্লিপ, এটা ভিডিঅ' মই ইউটিউবত সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো কৰিছিলোঁ আৰু সেই ভাবিলোঁ আপোনালোকেও এই ভিডিঅ'টো চাই ভাল পাব। এয়া হৈছে যিটো আমাৰ পুৰণি নামঘৰ আছিল, তাতে গুণমালাখন ইয়াৰ পৰা তালৈকে লৈ যোৱাৰ প্ৰথম কাৰ্যসূচী হিচাপে ইয়াতে আমি প্ৰাৰ্থনা ধৰা হৈছে। প্ৰথমতে এয়া পুৰণি নামঘৰটোৰ পৰা নতুন নামঘৰটোলৈ কীৰ্তন কৰি যোৱা হৈছে। কিন্তু আচলতে মই ইমান নিয়মখিনি নাজানো, মোৰ কওঁতে ভুলো হ'ব পাৰে। আপোনালোকে যদি ভুল হয় শুধৰাই দিব। ইয়াতে কীৰ্তন কৰি আমি নতুন নামঘৰটোলৈকে যাম আৰু তাতে তাৰমানে নামঘৰটো শুদ্ধিকৰণ কৰা হ'ব। শুদ্ধিকৰণ কৰা হোৱাৰ পিছতহে আৰু ইয়াৰ পৰা গুণমালাখন লৈ যোৱা হ'ব। সেইকাৰণে এতিয়া গুণমালাখন লৈ যোৱা হোৱা নাই। আৰু আমাৰ অধিকাৰী বাপ আছে আৰু লগতে ভকতসকল আছে আৰু চাইডে চাইডে আমি গোটেইবিলাকে আছোঁ। যিহেতু নাগাৰাটো অলপ বজাব লাগে, কিন্তু ভাইটিয়ে আৰু মিষ্টাৰে ধৰি দিছে আৰু নহ'লে এইখিনি সময়ত আৰু কি কৰা বজাই যাব লাগে যিহেতু। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। বিরাট মাঙ্গলিক কৃষ্ণ হরি প্রভু ভগবন্ত ভকতর নমনিধি এই প্রভু রাম জয় হরি জয় রাম কৃষ্ণ হরি হরি কৃষ্ণ রাম কীর্তনে বিনয় কীর্তনে রাম রাম
কৃষ্ণ জিত হততে মরে তারয়া কাক ভয় রাম জয় হরি জয় কৃষ্ণ রাম হরি জয় রাম সকল ধর্মরে উপরে বকিয়া রাম নাম প্রকাশয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জন কৃষ্ণ 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 হরে শ্রীমন্ত শংকৰে আৰঙি দিলে বৰে প্ৰমাদ কৰে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বৰে বৈকুণ্ঠৰ
Lara kung ঢাকি দিবি এখন ঢাকি দিব lara ঢাকি দিলে মচি লাগে না কব হ্যাঁ,